What's up guys, welcome back my YouTube channel. আজি এটা মই বিশেষ ঠাইলৈ আহিছোঁ আৰু আমাৰ মামাহঁতলৈ আহিছোঁ মানে আৰু ইয়াতে আমাৰ ইয়াতে মানে গৰু আছে গৰু চাৱাৰে জাৰ্চি আছে আৰু সিবেক চাইডে মানে দেশী এটা আছে আৰু সিবেক চাইডেও আছে বহুত গৰু মানে এভেইলেবল গৰু আৰু মানে খাব গেছি দিয়কচোন আহিব আৰু 9-10টামান বজাত কিন্তু এতিয়া আমি এনে ঘূৰি আহিছোঁ এইগিলা মানে নলবাৰীৰ পৰা আহিলোঁ ভেকচিনটো লৈ আহিলোঁ সিদিনা এইটো কৈছিলোঁ কিন্তু মই ব্লগটো দিয়া নাই দিয়কচোন আজি দিম ব্লগটো আৰু ভিডিঅ'টো মোৰ চাই ৰাখিব এই মামাই গেলাক আৰু আমাৰ স্কুটিখনতে আছে আৰু এনেকৈ আৰু এটা বাবু আছে আমাৰ ইয়াতে এইটো বাবু হাই দিয়া হাই দিয়া হাই আৰু এইটোৱে দাদা কেনে খবৰ ভালে ভাল গাঁৱত আহি কেনে দেখছি বহুত ভাল পৰিৱেশটো ইমান সুন্দৰ মানে বহুত সুন্দৰ মানে আগতে মই আহিছিলোঁ মানে মা আৰু দেউতা আইতি আৰু সৰু থাকোঁতে আহিছিলোঁ এতিয়া মই ডাঙৰ হ'লোঁ মই আহিলোঁ আৰু মা আইতি বহুত ধুনীয়া পৰিৱেশ আৰু বহুত দিন অহা নাছিলোঁ আজি মই আহিবলৈ বহুত ভাল লাগছি মনটো ভাল লাগছি আৰু মই ভেকচিন ল'ব গৈছিলোঁ আপোনালোককতো মই কৈছোঁ আৰু বহুত ভাল লাগছে আৰু ইমান সুন্দৰ পৰিৱেশটো আৰু ইমান ঠাণ্ডা পৰিৱেশ মই সিমান দেখাই নাছিলোঁ আমাৰ সিবাক চাইডে আৰু ভাল আৰু হ'লেও ইয়াত চাগে আৰু বহুত ভাল আৰু ইয়াত চাগে এইটো ভাল আৰু এইটো পৰিৱেশটো বঢ়িয়া পৰিৱেশ আৰু বহুত ভাল লাগছে মোৰ আহি পেলাই আৰু অলপ ফুৰিব যাম বুলি ভাবিছোঁ মামা আইতি মানে সিবাক চাইডে আৰু নদী চদী আছে মানে পইলাৰ বেক চাইডে নদী চদী আছে আৰু এতিয়া যাম বুলি ভাবিছোঁ ৰ'ব অলপমান দেৰিকৈ অলপ বাৰীত দেখি আহিলোঁ আৰু এইগিলা খেতি চেতি কি কৈছোঁ ইয়াত ৰুচি আৰু এইগিলা লাওচা আছে আৰু কিবাখিনি আছে আপোনালোকক দেখি আছোঁ চাই থাকক এইগিলা টেঙা চেঙা আছে আৰু চাউৰ বেয়াকৈ এইবাগে যাবা নোৰক মানে এইবাগে হেৰি চেৰি আছে আৰু কুৱেচুৱাৰ আছে আৰু এইগিলা শাক চাক ৰুচি হ'ম পাই চাগে সেই সিবাক চাইডে আছে আৰু এইগিলা লাও চাও লাগছি তামান লাও আপোনালোকক দেখি আছোঁ বেয়া ৰুচি মানে চাগে লাওৰ পুলিয়ে নেকি চাগে আৰু তো কিবা ৰুচি বিন নেকি কিজানি বিন চিন ৰুচি আৰু ৰৌ নপায় সেইটো অ'টো কি মামা এই কি ৰুচ ৰৌন ইয়াত ৰৌন ৰুচি মানে এইগিলা আৰু এইগিলা তাৰমানে লাও চাও আছে আৰু চাইডে এইগিলা খেতিয়ে চব খেতিয়ে হ'ব লাগে আৰু খৰি চৰি আছে জ্বালা শুকে থৈ দিছি মানে এই চাক মজা এই জ্বালাত নৰে এইগিলা খাব নৰে চৌ গাইছ মানে মামা আছে সেই বেক চাইডে কিন্তু দেখা নাই লুকে আছে ভয় কৰি আছে একদম পুৰা সেইকাৰণে চৌ গাইছ এতিয়া আমি ফুটবি আহিছোঁ মামা কিন্তু এতিয়া মামা স্কুটি চলাই আছে আৰু এতিয়া এই ট্ৰেক্টৰ যাই আছে মানে চাৱাৰ এইগিলা পৰিৱেশটো কি ধুনীয়া পৰিৱেশ আপোনালোকে আহি চাবচোন মানে ফুৰিব আহিব আপোনালোকে কি ধুনীয়া পৰিৱেশ আৰু এইগিলা জেগাখিনি চাৱাৰ আপোনালোকে মানে এইখিনি নদীৰ পাত বুলি কয় ন এইখিনি নদীৰ পাৰ হয় আৰু মাথৰি যাই আছোঁ নেকি এতিয়া আমি নদীলৈ যাই আছোঁ আৰু মানে ট্ৰেক্টৰ চেক্টৰগিলা আহি আছে
নদীৰ ঘাট এইটো নদীৰ ঘাট আপোনালোকে চাব পাৰে। আৰু ফাইনেলি নদী পাই গ'লোঁ আপোনালোকক দেখাব চেষ্টা কৰিম। এইটো মন্দিৰ হয় মানে আহঁত গছ নহয় হাদাডাল কি হ'ব গাছ এডাল নদী 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 এগলা নদী মানে আৰু এইগিলাত এই তামাম ফকলেন আৰু হেৰি আছে JCB আছে বেক চাইডে চাগে আপোনালোকে কেমেৰাত দেখা নাই। আৰু এইগিলা এই মূৰ্তি আছে দিয়ক আৰু পুৰা জাম্পিম বাপৰে বাপ এই নদীটো পাক্কা বনাই দিব লাগে আছে। ৰাস্তাটো বঢ়িয়া লাগছে না এখানে দলং আৰু ইয়াতে তামাম হাৱা দি আছে। ট্ৰেক্টৰটো যাই আছে চাব পাৰে। এই ধুলো মাখা খুৱে মাৰিলে ইয়াতে পাউডাৰ ফ্ৰী পাউডাৰ দি আছে আমাক হাৱা বতাহ ফ্ৰী পাউডাৰ। কিন্তু পাউডাৰখিনি কুঁহি কামত নাহে কিন্তু অলপমান পিছত গুচি যায়। জেগাখিনি চাব পাৰে বাপৰে বাপ চকুত গ'লে মানে যাই আছোঁ এতিয়া কি পাওঁ। আৰু এতিয়া নদী এতিয়া যে আহিলোঁ নদী সেইটো এতিয়া আমি মাথৰি যাই আছোঁ চাব পাৰে আপোনালোকে। এইটো মাথৰি আৰু বেক চাইডে হ'ল নদী আৰু এইগিলা ঘৰ আছে চাব পাৰে। চাওঁ ৰ'বচোন কিমান আগত দেখি যাব আৰু চ' গাইজ ঘৰ আহি পালোঁ। এতিয়া মই ঘুমাই আছোঁ মানে যদি ভাল পায় মোৰ চেনেলটো যদি ভাল লাগে ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব আৰু বেল আইকনটো বজাই দিব। আৰু ইখান হাতত মই লাইটটো ধৰি আছোঁ আন্ধাৰ মানে আৰু এনেকৈ ঘুমাই আছোঁ দিয়কচোন মানে ভেকচিন লৈ আছোঁ না হাতখন বিহিছি আৰু ভিডিঅ'টো এন কৰিলোঁ আৰু বাই বাই টাটা। আমাৰ ভিডিঅ' চাব নাপাৰিব আৰু আমাক এনেকৈ ছাপোৰ্ট কৰি যাব আৰু মৰম দি যাব আৰু লাইক কৰি দিব ছাবস্ক্ৰাইব আৰু বেল আইকনটো নাপাৰিব। এন কৰিলোঁ ভিডিঅ'টো বাই বাই টাটা জয় হিন্দ।